যোৱা 26 অক্টোবৰ দিনা লখিপুৰত আৰ্কা হোটেল এণ্ড ৰেষ্টুৰেণ্টখন শুভ উদ্বোধনী কৰা হয়। আৰ্কা হোটেল এণ্ড ৰেষ্টুৰেণ্টখনত শুভ উদ্বোধনীত উপস্থিত থাকে ষ্টেট এক্সিকিউটিভ মেম্বাৰ বিজেপি আসাম প্ৰদেশ, ডিৰেক্টৰ অফ আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড APDCL ডক্টৰ কাশ্যপ প্ৰকাশ ডাঙৰীয়া। আৰু তাত উপস্থিত থাকে বহুতো গণ্যমান্য ব্যক্তি। লখিপুৰ আৰ্কা হোটেল আৰু ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী হৈছে ৰাজীৱ প্ৰসাদ গুপ্তা ডাঙৰীয়া। হোটেলখনৰ স্বত্বাধিকাৰী ৰাজীৱ প্ৰসাদ গুপ্তা ডাঙৰীয়া ডক্টৰ কাশ্যপ প্ৰকাশ ডাঙৰীয়াই ধন্যবাদ জনাই কিছু কথা আগবঢ়ায়। এই কথাখিনি আপোনালোকক শুনাবলৈ যত্ন কৰিম। এইটো আমাৰ অকল লখিমপুৰ বাকীয়ে নহয়, গোৱালপাৰা জিলাৰ কাৰণে এইটো এটা সম্পদ সৃষ্টি হ'ল, কাৰণ ইমান ধুনীয়া ফেচিলিটি থকা এতিয়ালৈকে হোটেল গোৱালপাৰা জিলাত নাই। আৰু যদিও আছে আৰু বেটাৰ মেইনটেনেন্সৰ প্ৰয়োজন আছে। আৰু যিহেতুকে মাৰ্কেট ইজ এক্সপাণ্ডিং, মাৰ্কেট ইজ অলৱেজ এক্সপানশ্যন মোডত মাৰ্কেট গৈ আছে। ডিমাণ্ড ইজ ইনক্ৰিজিং, ডিমাণ্ড ভাৰ্চেছ ছাপ্লাই, কোৱালিটি ছাপ্লাই এটা গেপ আছিল গোৱালপাৰা জিলাত। এই হোটেলখনে সেই ডিমাণ্ড ভাৰ্চেছ ছাপ্লাই গেপটো মেকআপ কৰোঁতে নিশ্চিতভাৱে কিবা নহয় কিবা এটা বৃহৎ অৰিহণা যোগাবই। তাৰ কাৰণে মই ইয়াৰ স্বত্বাধিকাৰী তথা লখিমপুৰ মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেনক ধন্যবাদ জনাইছোঁ। কাৰণ এইটো অকল তেখেতে ইচ্ছা কৰিলে বেলেগ জেগাতো ব্যৱসায় এইটো কৰিব পাৰিলেহেঁতেন। তেখেতৰ হৃদয়ত নিজৰ স্থানীয় জেগা, স্থানীয় অঞ্চল, নিজৰ জিলাৰ প্ৰতি কিবা এটা অদ্ভুত টান এটা আছে, যাৰ কাৰণে তেখেতে সেই ধনটো ইয়াত বিনিয়োগ কৰিছে আৰু ইয়াৰ যোগেদি আমি ৰেভিনিউ পাওঁ। দিছ ইজ এ গুড মেনেজমেণ্ট, কোৱালিটি থকা হোটেল উইথ প্ৰপাৰ SOP। গতিকে ইয়াত আমাৰ চৰকাৰ অৰ্থাৎ আমাৰ ৰাইজৰ কাৰণেও এই হোটেলখনে অৰিহণা আগবঢ়াব, আৰু সেইকাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। এই আৰ্কা হোটেল আৰু ৰেষ্টুৰেণ্টখনত VIP সা সুবিধা আৰু থকা ব্যৱস্থা কৰা হৈছে। আপোনালোকৰ মাজত প্ৰায় কম বেছি মানুহ মোক চিনি পায়। মই ইয়াৰ আগতো ছ'চিয়েল মিডিয়াত এক্টিভ আছিলোঁ, কিন্তু লাষ্ট 1 year পৰা মই এক্টিভ নাই, কাৰণ মোৰ কিছুমান পাৰ্চনেল সমস্যাৰ কাৰণে মই ছ'চিয়েল মিডিয়াত আহিব পৰা নাই। চ' এই লখিপুৰ হেডলাইন চেনেলৰ জৰিয়তে আকৌ আপোনালোকৰ সন্মুখত আহিছোঁ। আগত যেনেকৈ সত্যৰ বাবে সদায় মাত মাতি আহিছোঁ, আগলৈও মাত মাতি যাম। আপোনালোকে সকলোৱে সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিছোঁ। এই লখিপুৰ হেডলাইনছ চেনেলটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব, কাৰণ আগন্তুক দিনত আপোনালোকে নতুন নতুন লখিপুৰৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ জনাইছোঁ সকলোকে। 1 year পিছত আকৌ আহিছোঁ, সকলোৱে সঁহাৰি জনাব। পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। জয়া অসম, জয় জগন্নাথ।